জিলা পতঞ্জলি যোগ প্ৰশিক্ষণ সমিতি আৰু ভাৰত স্বাভিমান ট্ৰাষ্টৰ দ্বাৰা যোগ প্ৰশিক্ষকৰ শিবিৰ আৰম্ভ। পৰিষদৰ অধ্যক্ষৰ চৰকাৰী আৱাসৰ সন্মুখত জননায়ক চেমছন সিং ইংটি পাৰ্ক আৱৰি ধৰিছে বন জংঘলেৰে। বোকাজান মহকুমা অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ শীঘ্ৰে মেৰামতিৰ দাবীত পথ অৱৰোধ। নমস্কাৰ, মই সঞ্চয়িতা তেৰণপিয়ে কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা লৈ আহিছোঁ আজি দিনটোৰ প্ৰধান বাতৰি সমূহ। এতিয়া বিতং বাতৰি। কাৰ্বি আংলং পতঞ্জলি যোগ প্ৰশিক্ষণ সমিতি উদ্যোগত আৰু ভাৰত স্বাভিমান ট্ৰাষ্টৰ সহযোগত 7 আগষ্টৰ পৰা আৰম্ভ হ'ল যোগ প্ৰশিক্ষকৰ প্ৰশিক্ষণৰ শিবিৰ। জিলা মহিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এই যোগ প্ৰশিক্ষকৰ প্ৰশিক্ষণ শিবিৰ মুকলি কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাসমূহতো যোগ শিক্ষাৰ প্ৰতিষ্ঠানত আওতিৰ ভিতৰত কৰাৰ প্ৰয়াসৰ অংশৰূপে কাৰ্বি আংলঙতো বিভিন্ন শিক্ষা প্ৰতিষ্ঠানত যোগ শিক্ষা দিব পৰাকৈ প্ৰশিক্ষক প্ৰস্তুত কৰিবৰ বাবে এই প্ৰশিক্ষণ অনুষ্ঠিত কৰা হৈছে। প্ৰশিক্ষণৰ উদ্দেশ্য কেৱল এইয়ে নহয়, সকলো বয়সৰ লোককে শাৰীৰিক শিক্ষা প্ৰদান কৰি ৰোগমুক্ত সমাজ গঢ়ি তোলাৰ বাবেও এই যোগ শিক্ষাৰ উদ্দেশ্য বুলিও এই শিক্ষণৰ অনুষ্ঠিত কৰাৰ আগতে উদ্দেশ্য ব্যাখ্যা আৰু ভাষণত উদ্যোক্তাসকলে স্পষ্ট কৰে। প্ৰশিক্ষণ শিবিৰ উন্মোচক তথা পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন তেৰণে কয় যে সুস্বাস্থ্য ৰক্ষাৰ বাবে যোগ অত্যন্ত জৰুৰী। প্ৰাৰ্থনা কৰিছোঁ যে এই 25 দিনীয়া যিটো ট্ৰেইনিং চেণ্টাৰ হ'ব সফলতাৰে পৰিপূৰ্ণ হ'ব আৰু এই আৰম্ভই সমগ্ৰ কাৰ্বি আংলঙৰ লগতে অসমতে এটা নতুন অধ্যায় আৰম্ভ হ'ব বুলি ভাবিছোঁ। আৰু এই প্ৰশিক্ষণ লৈ প্ৰশিক্ষিতসকলে বিভিন্ন শিক্ষা অনুষ্ঠানসমূহত যোগ শিক্ষা প্ৰদান কৰাৰ প্ৰশিক্ষক হিচাপে কৰ্ম সংস্থাপন ল'ব পাৰিব। উল্লেখ্য 7 আগষ্টৰ পৰা অহা 30 আগষ্টলৈকে অনুষ্ঠিত হোৱা প্ৰশিক্ষকৰ প্ৰশিক্ষণ দিবৰ বাবে ইতিমধ্যে গুৱাহাটীৰ পৰা 2গৰাকী প্ৰশিক্ষক আহি ডিফুত উপস্থিত হৈছে। প্ৰশিক্ষক দুগৰাকীৰ নাম ক্ৰমে শৰ্মিলা বড়ো আৰু ভাৰ্গৱ ডেকা। দুয়ে কালিৰ পৰা যোগ শিক্ষা প্ৰদান কৰিব। বিশেষ প্ৰতিবেদক কাট নিউজ। যাৰ ত্যাগ আৰু প্ৰেমৰ বাবে কাৰ্বি জাতিয়ে দেশৰ কোটি কোটি জনতাৰ লগত সমানে বুকু ফিন্দাই মূৰ তুলি থিয় হ'ব পাৰিছে, খোজ সমানে সমানে আগুৱাই নিবলৈ সক্ষম হৈছে, সেইজনা জননেতাৰ নামত সজোৱা চেমছন সিং ইংটিৰ মেমৰিয়েল পাৰ্কখন হৈ পৰিছে চূড়ান্ত অৱহেলা। কাৰ্বি জাতিৰ জননায়ক গৰাকীৰ প্ৰতি তথা কথিত আমাৰ জনপ্ৰতিনিধিসকলৰ শ্ৰদ্ধা কিমান তাক প্ৰমাণিত হৈছে। কাৰ্বি জাতিৰ জননায়ক চেমছন সিং ইংটিয়ে সমগ্ৰ কাৰ্বি জাতিৰ বাবে যিমানখিনি কৰি থৈ গ'ল, ইয়াৰে বিনিময়ত সামান্য সন্মান প্ৰদৰ্শনৰ দৰে কাৰ্য কৰিবলৈ অৱহেলা কৰা কাৰ্বিসকল নিশ্চয় পৃথিৱীৰ ভিতৰত বিৰল। কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ অধ্যক্ষৰ চৰকাৰী আৱাসৰ একেবাৰে সন্মুখত থকা জননায়ক চেমছন সিং ইংটিৰ মেমৰিয়েল পাৰ্ক বিগত কেইবা দিনৰে পৰা বন জংঘলেৰে ভৰি পৰি থকা পৰিলক্ষিত হৈছে। পৰিষদৰ অধীনস্থ বহু কেজুৱেল কৰ্মচাৰী থাকোঁতেও পাৰ্কখনৰ চাফাই কাৰ্যত লগাব নোৱাৰাটো দুখৰ কথা। ৰাজপথত কাষতে থকা পাৰ্কখনৰ এই দুখ লগা অৱস্থা দেখি একাংশ পথচাৰীয়ে মন্তব্য আগবঢ়াব লৈছে যে পাৰ্কখন কেৱল জননায়ক চেমছন সিং ইংটিৰ জন্ম বা মৃত্যু বাৰ্ষিকী উদযাপনৰ সময়তহে পৰিষ্কাৰ কৰাৰ দায়িত্ব চাগৈ। ধিক কাৰ্বি আমাৰ কাৰ্বি জাতি। মংগল সিং ক্ৰ আৰু ৰাতি চোৰংফাৰৰ ৰিপৰ্ট কাট নিউজ। বোকাজান মহকুমাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতিৰ দাবীত 7 আগষ্টত পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা 11 বজাৰ পৰা 2 ঘণ্টাৰ বাবে কৰা ষ্টুডেণ্ট এণ্ড ইউথ কাউন্সিল KSA, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ অসম গোৰ্খা ছাত্ৰ সংগঠন আৰু আদিবাসী টি ট্ৰাইব ষ্টুডেণ্টছ ইউনিয়নকে ধৰি 5টা সংগঠনে যৌথভাৱে এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। 39 নং ৰাষ্ট্ৰীয় ঘাইপথ যোৱা 3টা বছৰ ধৰি অতিমাত্ৰা শোচনীয় অৱস্থা হোৱা স্বত্তেও কৃতপক্ষে মেৰামতি নকৰাৰ বাবে শান্তিপুৰৰ খাকৰাজানত এই পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।
যোগান লৈ তেওঁলোকে আহিছে আমি আশাও কৰিছোঁ কিন্তু পৰৱৰ্তী কালত যেটো আপোনালোকে দেখিছে 1 নং ৰাষ্ট্ৰীয় ঘাইপথ যেটো নেশনেল হাইৱে 1 নম্বৰ যেটো আমাৰ এই বকজানৰ অঞ্চলত যেটো গৈছে কাৰ্বি আংলঙত তো আপোনালোকে দেখিছে ইয়াত আজি 10 বছৰৰ পৰা যিখিনিত ৰাস্তা অৱস্থা বেয়া হৈ গৈ আছে আৰু দিনক দিনে সেইখিনিত ৰাস্তা আৰু বেয়া ফালে গৈ আছে গতিকে আজি দিনক দিনে এক্সিডেন্ট দিনক দিনে বাঢ়ি গৈ আছে আৰু মানুহও মৰিছে তাৰ ফলত গাড়ীবিলাকৰ এক্সিডেন্ট দিনক দিনে বাঢ়িছে গতিকে যে এই বিজেপি চৰকাৰ তথা অসম কেন্দ্ৰীয় চৰকাৰে যে মাহিমিয়া চকুৰেদি যেটো নেকি বিজেপি চৰকাৰে ইয়াত কাৰ্বি আংলঙৰ তথা অসমৰ ভিত্তিত যেটো কৰি আছে গতিকে আমি আজি এই ঘাইপথত আমি অৱৰোধ কৰিছো এই কাৰণে যে আমি দাবী কৰিব আপোনালোকৰ যোগেদিত আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতকো আমি অনুৰোধ কৰিব বিচাৰিছো যে হিগ্ৰে যে নেশনেল হাইৱে যেটো 1 নম্বৰ এছিয়ান হাইৱে পুনৰ নিৰ্মাণ কৰক নতুন ভাবে আৰু যদি নিৰ্মাণ কৰিবলৈ যদি বিজেপি পৰিৱৰ্তন চৰকাৰে যদি নোৱাৰে তেতিয়া হলে মেৰামিতি কৰক বুলি আপোনালোকৰ যোগেদিত আমি ক'ব বিচাৰিছো আমি আশা কৰিছো যে পৰিৱৰ্তন চৰকাৰে যে হিগ্ৰে এইখিনিত কাম তেওঁলোকে পুনৰ নিৰ্মাণ কৰিব বুলি আমি আশা কৰিছো আৰু লগতে যে যদি নোৱাৰে তেওঁলোকে এই মেৰামিতি কৰিব বুলি আমি আশা কৰিছো আৰু কেন্দ্ৰীয় তথা আমাৰ অসম চৰকাৰক আমি এটাই অনুৰোধ কৰিব বিচাৰিছো যদি ইয়াত বাৰম্বাৰ যে অসমৰ সমস্যা তথা কাৰ্বি আংলঙৰ সমস্যা ৰাস্তা ঘাইপথৰ পৰা বিভিন্ন সমস্যাখিনিত তেওঁলোকে যে একো নকৰিলে একাৰণে হেখিনিত আজি আমি কৈছো যে ৰাজপথত বিভিন্ন ছাত্ৰ সংগঠনে ওলাই আহিছে আজি জাতীয় অসম জাতীয়তা যুৱ ছাত্ৰ পৰিষদ কাৰ্বি ছাত্ৰ সন্থাৰ যুৱ ছাত্ৰ পৰিষদ তথা ইয়াৰ গুৰ্খা অসম গুৰ্খা ছাত্ৰ সন্থাৰ লগতে অসম জনজাতি ছাত্ৰ সন্থাৰ সকলে বিভিন্ন ছাত্ৰ সংগঠনে ওলাই আহিছে আৰু আমি আজিৰ দাবীত যদি চৰকাৰে হিগ্ৰে তেওঁলোকে যদি কাম আৰম্ভ নকৰে তেতিয়া হলে পৰৱৰ্তী কালত যেটো আন্দোলন হ'ব এই আন্দোলনে চৰকাৰে দায়িত্ব ল'ব লাগে নগাঁৱৰ পৰা মৰলৈকে এছিয়ান ঘাইপথৰ অৱস্থা অতিমাত্ৰা শোচনীয় হোৱা সত্ত্বেও চৰকাৰে মেৰামতিৰ কোনো ব্যৱস্থা লোৱা নাই আৰু এই অৱস্থা অব্যাহত থাকিলে আহিবলগীয়া দিনবোৰত সংগ্ৰাম ইয়াতকৈ অধিক ভয়াৱহ হোৱাৰ কথা ব্যক্ত কৰে যৌথ সংগঠনৰ নেতৃত্বই তাৰ পিছত বুকাজান দণ্ডাধীশৰ হাতত অসম ট্ৰেন্সপৰ্ট মন্ত্ৰীলৈ এই সম্পৰ্কে যাৱতীয় কথাবোৰ উল্লেখ কৰি প্ৰদান কৰে এখন স্মাৰক পত্ৰ বুকাজানৰ পৰা আনন্দ তেৰাং কাট নিউজ কেৱল মাথোন চৰকাৰী ধনৰ শ্ৰাদ্ধ জিলা পৰিষদৰ অধীনস্থ স্বাস্থ্য বিভাগলৈ গ্ৰাম্য এলেকাত উপস্বাস্থ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে আহে কোটি কোটি টকা আহে বিত্তীয় বৰ্ষ মাৰ্চৰ ভিতৰত খৰচ হ'ব লাগে এনে ভাৱতে জিলাৰ বিভিন্ন গাঁৱত এলেকাত উপস্বাস্থ্য কেন্দ্ৰৰ ভৱন নিৰ্মাণৰ কাৰ্যকৰী কৰাটো বাদে নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত মুকলিও নহল ভৱনৰ 2 বছৰ ধৰি অৱহেলিত উপস্বাস্থ্য কেন্দ্ৰ বন লতিকাৰে আৱৰি এক প্ৰকাৰ পৰিত্যক্ত ঘৰ হ'ল প্ৰথম ৰোড পায় মৰহি যোৱা এনে স্বাস্থ্য কেন্দ্ৰ ক'ত আছে চাওহক যি উপস্বাস্থ্য কেন্দ্ৰৰ কথা কোৱা হৈছে হেয়া পশ্চিম কাৰ্বি আংলঙৰ সন্মানীয় বিথুং ৰেংথেমাৰ পৰিষদীয় সমষ্টিৰ অন্তৰ্গত কাৰ্বি সাহিত্য শাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টিৰ চাংকান আৰঙত আছে এই উপস্বাস্থ্য কেন্দ্ৰ 2 বছৰৰ আগতে নিৰ্মাণ সম্পূৰ্ণ কৰিও এনেদৰে পেলাই থৈছে CEMৰ যদি মনত পেলোৱাত অসুবিধা হয় তেন্তে মনত পেলাই দিও উপস্বাস্থ্য কেন্দ্ৰটো আছে CEMৰ গাঁৱৰ বাহগৃহৰ পৰা মাত্ৰ 3 কিলোমিটাৰ মানৰ দূৰত্বত কংগ্ৰেছৰ CEM হৈ থাকোতে মুকলি নহলেও বিজেপিৰ পৰিৱৰ্তনকামী আৰু বিকাশকামী চৰকাৰৰ CEM হিচাপে এইবাৰ তুলিৰাম ৰংহাঙে জাকৈ চুকৰ বৃহত্তৰ এলেকাৰ পিছপৰা গয়াৰাই স্বাৰ্থত এই উপস্বাস্থ্য কেন্দ্ৰটোৰ পিনে চকু মেলি চাব নেকি বুলি অপেক্ষাৰ বাদ বুলি আছে স্থানীয় সংকান আৰঙৰ ৰাইজে মঙ্গল সিং ক্ৰ ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো ক্ষন্তেক বাণিজ্যিক বিৰতি Good opportunity for all. It is hereby informing to all the computer-interested students belonging ST, SC, OBC and General Caste that the Asian Infotech Computer Education DIFU Center is introducing few career-oriented courses under scheme. Other new centers as Hauraghat, Bokolia, Manja, Botharlamso, Hamren. Introducing such courses at native places. Student must pay registration fee only. No monthly fee under scheme. So hurry, seat capacity 20 each.
admission 20th of August 2017. Admission is going on. Contact for DFU Center 90853 78861. Aturkimi outlet opposite LDRB Difu Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assam Hill Small Industries Development Corporation Limited opera ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস হৰিহৰ তেল হালধিৰ গুৰি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব Royal Enfield, Ishan Motors, Ward number 2 near CCI Limited, Dimapur Road, NH39, Chandrapur, Bokajan 782480, Karbi Anglong, Assam. আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আহিছো বাতৰি মজালে কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ অন্তৰ্গত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গ্ৰাম্য পানী যোগান আঁচনিৰ যোগে গাঁৱে গাঁৱে বিশুদ্ধ খোৱা পানী যোগানৰ ব্যৱস্থা কৰা হয় বিভাগে এই আঁচনিৰ যোগে হাওৰাঘাট বিধানসভা এলেকাৰ নমাটি সমষ্টিৰ অন্তৰ্গত দীঘলপানী গাঁৱত গ্ৰাম্য পানী যোগান আঁচনিৰ পাইপ ৱাটাৰ সাপ্লাই স্কিমত অন্তৰ্ভুক্তি কৰি পানী যোগানৰ ব্যৱস্থা কৰা হ'ল আজি প্ৰায় 10 বছৰৰ আগতে সম্প্ৰতি এই পানী যোগান আঁচনিত কেৱল মৰিখালীৰ নিৰৱতা ইমানেই নহয় ইয়াৰ কাৰ্যালয়খনত ৰূপান্তৰিত হৈছে গৰু ছাগলীৰ ঘৰলৈকে জিলা জনস্বাস্থ্য বিভাগৰ দ্বাৰা প্ৰায় 10 বছৰৰ আগতে নিৰ্মাণ কৰা দীঘলপানী গাঁৱৰ পাইপ ৱাটাৰ সাপ্লাই স্কিমৰ নামত এটুপিয় নোলাই পানী আছে মাথুন যোগাৰৰ নামত ইয়াৰ জকা দীঘলপানী ৰংকিমি ইংটিগাঁও মদাৰতুলি আদি প্ৰায় 4-5খন গাঁও খামৰি এই পানী যোগান আঁচনি যোগে যোৱা 2008 বৰ্ষলৈ কোনোমতে এবছৰ কি 2 বছৰ পানী পালে ৰাইজে তাৰ পিছত আৰু নাই এয়া চাওক লাখ লাখ টকাৰে নিৰ্মাণ আৰু পানী যোগান আঁচনিৰ কাৰ্যালয়টো গৰু ছাগলীয়ে জিৰণি লোৱা একোটা গঢ়ালৈয়ে পৰিণত হৈছে কাৰ্যালয় চাওক কৰ্মচাৰী অনুপস্থিতিত কৰ্মচাৰী থকাৰ বাবে সজোৱা চৰকাৰী আৱাসৰ অৱস্থা গোটেইখিনিই নিমাওমাও কাৰ্যালয়ৰ বাউণ্ডাৰী বেৰা ভাঙি কেতিয়াবাই উৱলি গ'ল নমাটি সমষ্টিৰ তেদিয়াৰ তদানীন্তন EM অশোক তেৰণে
বা মন্ত্ৰী খৰচিং ইংটিয়ে এবাৰো নললে খবৰ নললে এই পানী যোগান আঁচনি যোগে পানী নোপোৱাৰ ফলত বিশুদ্ধ খোৱা পানীৰ অবিহনে ৰাইজৰ অৱস্থা এতিয়া বৃহত্তৰ অকেৰেং ৰাইজৰ প্ৰশ্ন কাৰ্বি পৰিষদত পৰিৱৰ্তনকামী বিজেপিৰ চৰকাৰৰ দিনত পুনৰ বিশুদ্ধ খোৱা পানী পোৱাৰ সৌভাগ্য হ'বনে নমাটি পৰিষদীয় সমষ্টিৰ সদস্য তথা জনপ্ৰতিনিধি ৰিতেশ ইংহিৰ কাণত পৰিছনে ৰাইজৰ এই প্ৰশ্ন দেনগাঁৱৰ পৰা ৰবিন বে কাট নিউজ ডিফুৰ ৰংথেংস্থিত কাৰ্যালয়ত কাৰ্বি ছাত্ৰ সন্থাই দিয়ে সংবাদ মেলত সোমবাৰে 8 আগষ্টৰ পুৱা 11 বজাত অনুষ্ঠিত এই সংবাদ মেলত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বে সাধাৰণ সম্পাদক মনিৰাম টকবি আৰু কাৰ্যকৰী সদস্য মিৰ্জিং ক্ৰয় উপস্থিত থাকে ভাৰতীয় সংবিধানত উল্লেখিত অনুচ্ছেদ 244 কমতে হেম্প্ৰেক বিচৰাৰ ক্ষেত্ৰত কাৰ্বি ৰাইজে কি বিষয়টোৰ ওপৰত খামখেয়ালি হয় তাৰে ওপৰত বিস্তৃত আলোচনা বিলোচনাৰ বাবে অহা 17 আগষ্টত জিলাৰ সকলো সংগঠন একত্ৰিত হ'ব আৰু তাৰ পিছত 25 আগষ্টত সংবাদ শিক্ষা বিষয়ক আলোচনা 30 আগষ্টলৈকে অনুষ্ঠিত হ'ব বুলি সংবাদমেলত জানিব দিয়ে কাৰ্বি ছাত্ৰ সন্থাৰ নেতৃত্বসকলে কেমেৰা পাৰ্সন ষ্টেফান টেৰনৰ হৈতে ৰাতেশ ৰংফৰৰ ৰিপৰ্ট কাট নিউজ বুকাজান সিইসিৰ উদ্যোগত সিইসিৰ আলোচনা কক্ষত অনুষ্ঠিত কৰে ৰাষ্ট্ৰীয় পেলু নিৰ্মলকৰণ দিৱস ৰাষ্ট্ৰীয় পেলু নিৰ্মলকৰণ দিৱসৰ উপলক্ষে উদযাপিত সভাত এছডিএমও এণ্ড এইচও ডাক্তৰ তনুজা ভৰালীয়ে সভাপতিত্ব কৰে সভাত ডাক্তৰ এনসি দে বিশিষ্ট সমাজসেৱক বাপুৰাম বে বিটিসিৰ প্ৰাক্তন অধ্যক্ষ মোহন ৰংপি কাৰ্বি ক্লাবৰ সভাপতি কেনসিং ভাংচো চন্দ্ৰপুৰ মহিলা সমিতিৰ প্ৰমুখ্য বৰণ্য ব্যক্তিসকলৰ উপৰিও অনেক চিকিৎসক নাৰ্ছে অংশগ্ৰহণ কৰে সভাত সভাপতিত্ব কৰা ডাক্তৰ তনুজা ভৰালীয়ে সভাত ভাষণৰ প্ৰসংগত কয় যে বছৰটোত অহা 10 আগষ্টৰ পৰা বিভিন্ন স্কুলসমূহৰ লগতে আংগনৱাড়ী কেন্দ্ৰসমূহত 1 বছৰৰ পৰা 18 বছৰৰ বয়সৰ ভিতৰৰ ল'ৰা-ছোৱালী পেলু নিৰ্মলকৰণৰ বাবে ঔষধ সেৱনৰ বাবে প্ৰদান কৰা হ'ব বছৰত কমেও দুবাৰ এনে ধৰণৰ ঔষধ সেৱন কৰা বাঞ্ছনীয় বুলিও ডাক্তৰ ভৰালীয়ে সভাত ব্যক্ত কৰে এই ঔষধ সেৱনৰ ক্ষেত্ৰত কোনো ধৰণৰ শংকা নাই চৰকাৰৰ পৰাহে ল'ৰা-ছোৱালীৰ মাজত ঔষধ বিতৰণৰ বাবে এই নিৰ্দেশ জাৰি কৰা হৈছে বুকাজানৰ পৰা আনন্দ তেৰাং কাট নিউজ আজিৰ বাতৰি ইমানতে সামৰিছো মই সঞ্চয়িতাই কাট নিউজ চেনেলৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় লৈছো ধন্যবাদ